নমস্কাৰ। আপোনালোকৰ মাজলৈ এটি নতুন কবিতা আগবঢ়াইছোঁ। কবিতাটিৰ নাম হৈছে কৰ্মময় জীৱনৰ অৱসৰ সময়। মমৰ দৰে গলি গলি শেষ হৈ যোৱা মানৱ সম্পদ গঢ়ি গঢ়ি জীৱন গঢ়ি তোলা, কৰ্মময় জীৱনৰ অভিজ্ঞতাৰে ভৰা এয়া মাথো জিৰণি লোৱাৰ সময়। এয়া চিৰবিদায় নহয়, কৰ্মময় জীৱনৰ নিয়ম মাথো নতুনক আদৰি পুৰণিক বিদায় দিয়াৰ সময়। অভিজ্ঞতাৰে ভৰা স্মৃতিৰ কোণে কোণে বৈ বৈ আহে নদীৰ দৰে, ভাহি ভাহি আহে বতাহৰ দৰে। অতীতৰ স্মৃতি ৰোমন্থন কৰি কৰি সোণোৱাল দিনৰ কথাবোৰে মনটো ভৰি পৰে বিষাদ বেদনাই। সুখ দুখ আনন্দৰে ভৰা সিৰিজিল সময়বোৰে আজি সাগৰৰ ঢৌৰ দৰে মনটো উতলা কৰি তোলে, আকৌ কেতিয়াবা মনটো ক্লান্ত কৰি তোলে। যোৱাৰ সময়ত মাথো লৈ যায় অবুজ বেদনা আৰু স্মৃতি, কাণে কাণে সকলোকে যেন কৈ যায় তোমালোকে মোক নাপাহৰিবা বুলি। ধন্যবাদ।